জুবিন গাৰ্গৰ পুনৰ জন্ম হল এখন অসমতে হয় আপোনালোকে শুনিলে আচৰিত হৈছে হয়তো কিন্তু মই আপোনালোকক সেই ফটো আৰু ভিডিঅ' ক্লিপ দেখাম জুবিন গাৰ্গক দেখিবলৈ পাব ৰাসৰ সময়তেই ৰাস চলি থকাৰ সময়তেই সেই ৰাসস্থলীতে জুবিন গাৰ্গৰ জন্ম হল পুনৰ জন্ম পালে জুবিন গাৰ্গে কাৰণ অসমৰ ৰাইজে কোটি কোটি মানুহে লাখ লাখ মানুহে জুবিন গাৰ্গৰ পুনৰ জন্ম হোৱাৰ কথাটো ভাবি আছিল আৰু এতিয়া এখন অসমতে এতিয়া জুবিন গাৰ্গৰ পুনৰ জন্ম পালে এই কথাটো আচলতে এতিয়া ওলাই আহিছে আৰু এখন ৰাস চলি আছিল সেই ৰাসত প্ৰকৃততে কি হৈছিল এই কথাখিনি আপোনালোকে গুৰুত্ব দি শুনক কাৰণ জুবিন গাৰ্গে পুনৰ জন্ম পালে ক'ত কোনখন ৰাসত আৰু কেনেকৈ এই সকলোখিনি আপোনালোকে জানিবলৈ পাব আৰু দেখিবলৈ পাব আৰু শুনিবলৈ পাব এতিয়া আপোনালোকে জানি লওক যে জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি আছিল সেই সৃষ্টিৰাজিৰ কাৰণেই অসমৰ ৰাইজে খুব মনে প্ৰাণে জুবিন গাৰ্গক ভাল পাইছিল আৰু জুবিন গাৰ্গে এই ৰাইজক ভাল পোৱাৰ কাৰণেই তেখেতে বহুতক দান কৰিছিল বহুতক সহায় কৰিছিল আৰু দান আৰু সহায় কৰাৰ কাৰণে ৰাইজে আজি জুবিন গাৰ্গক পুনৰ জন্ম হোৱাৰ কথা মনে প্ৰাণে বিচাৰি আছিল কিন্তু অৱশেষত সেয়াই হল আপোনালোকে জানিলে আচৰিত হব ৰাগখন চলি থকাৰ সময়ত কেনেধৰণে আচলতে দৈব্যবাণী ৰূপে ভাহি আহিছিল সেই মায়াবিনী গীতটো আৰু মায়াবিনী গীতটো অহাৰ লগে লগে এগৰাকী প্ৰসূতিয়ে প্ৰসৱ কৰিলে এটি সন্তান আৰু সেই সন্তানটি জন্ম হোৱাৰ লগে লগে মায়াবিনী সেই গীতটো চাৰিওফালে বিয়পি পৰিছিল এই ৰাসস্থলীত আৰু ৰাসস্থলীত উপস্থিত থকা বহু লোকে আচলতে কৈছিল যে এইগৰাকী মহিলাই সেইগৰাকী মহিলা যি জন্ম দিছে এই জুবিন গাৰ্গৰ পূৰ্ণ জন্মত হয় পূৰ্বজন্মৰ কথা মানুহে জানে আৰু পূৰ্বজন্মৰ কথা আমি জুবিন গাৰ্গ ৰূপে আজি গম পালো কিন্তু পুনৰ জন্ম যে হৈছে এই কথাটোৰ কথা আজি আমি আকৌ পুনৰবাৰ গম পাইছো কাৰণ বহু বেছি যেতিয়া আশা কৰা যায় যে মানুহজন আমাৰ মাজত লাগে তেখেতৰ সৃষ্টিৰাজি আধাশৰীয়া হৈ থাকি গল এই সকলোখিনি কথা মানুহে মনে প্ৰাণে আচলতে বিচাৰি আছিল আৰু মনে প্ৰাণে বিচাৰি থকাৰ বাবেই আজি জুবিন গাৰ্গৰ জন্ম হৈছে এইখন অসমত ক'ত জন্ম হৈছে কেনেকৈ জন্ম হৈছে সকলোখিনি কথা আপোনালোকে শুনিবলৈ পাব কিন্তু তাৰ আগত আপোনালোকে গম পাই লওক যে জুবিন গাৰ্গ এনে এজন মহান শিল্পী আছিল যিজন শিল্পীৰ সৃষ্টিৰাজিয়ে আজি সকলোকে মন্ত্ৰমুগ্ধ কৰি পেলাইছে আৰু এই মন্ত্ৰমুগ্ধ কৰাৰ মূল কাৰণটোৱে হৈছে জুবিন গাৰ্গে মানুহৰ সৈতে আছিল মানুহৰ সৈতে কথা পাতিছিল মানুহৰ দুখিত দুখ হৈছিল মানুহৰ সুখত সুখ হৈছিল আৰু জুবিন গাৰ্গ গতিকেহে আমাৰ মাজলৈ পুনৰবাৰ আহিছে আৰু পুনৰবাৰ তেওঁ আমাৰ মাজত আহি কাম কৰিব এতিয়া ৰাসৰ সময় এই ৰাসৰ সময়ছোৱাত জুবিন গাৰ্গৰ বহু এনেকুৱা গীত আছে যিবোৰ গীতে আচলতে ৰাসৰ মঞ্চ শুৱনি কৰি পেলাইছে যিবোৰ ৰাসত আপোনালোকে আগত শুনিছিল অন্যান্য গীত মাত এতিয়া কিন্তু আপুনি সেইবোৰ ৰাসতেই সেইখন ৰাসতেই জুবিন গাৰ্গৰ সৃষ্টিৰাজি আপুনি শুনিবলৈ পাব কাৰণ জুবিন গাৰ্গে ৰাসৰ কাৰণেও গান গাইছিল জুবিন গাৰ্গে থিয়েটাৰৰ কাৰণেও গান গাইছিল বহু কাম কৰিছিল আৰু তেওঁ অকালতে বিয়োগ হোৱাৰ ঘটনাই অসমৰ ৰাইজক আচলতে আচৰিত কৰি পেলাইছে তেওঁ যে ছিংগাপুৰলৈ গৈছিল তাৰ লগত কিছু সামঞ্জস্য আছে মই ইয়াত কৈ থকা কথা কিছুমানৰ আপোনালোকে লিংক বিচাৰি পাব যিটোৰ দ্বাৰা আপোনালোকে অনুভৱ কৰিব পাৰিব এতিয়া আপোনালোকে ভিডিঅ'টো এৰি নাযাব সেই ফটোকেইখন সেই ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকে অকণমান ৱেইট কৰক মই দেখাই আছো কাৰণ জুবিন গাৰ্গে যেতিয়া ছিংগাপুৰলৈ গৈছিল তেওঁ হয়তো অনুভৱ কৰা নাছিল যে মই পুনৰ ঘূৰি নাহিম বা আহিব নোৱাৰিম বুলি গতিকে সকলোকে যিমান লগৰ লগৰীয়া আছিল এই সকলোকে তেওঁ কৈ গৈছিল যে মোৰ সৃষ্টি কৰিবলৈ এতিয়াও বাকী আছে গতিকে মই ঘূৰি আহি এই মোৰ চিনেমাখনৰ যিখিনি আধৰুৱা কাম এইখিনি মই সম্পূৰ্ণ কৰিম আৰু তেওঁ ঘূৰি আহিলহে হয় তেওঁ কিন্তু জীৱিত ৰূপত আহিব নোৱাৰিলে তেওঁ আহিল কেনেকৈ এটা পাৰ্থিৱ দেহ হৈ
তেওঁ আহিল এটা নিথৰ দেহ হৈ হয় জুবিন গাৰ্গৰ নৰস্বৰ দেহ আচলতে লৈ অহা হ'ল ছিংগাপুৰৰ পৰা আৰু তেখেতৰ যথেষ্ট আধৰুৱা কাম থাকি গ'ল আৰু সেই আধৰুৱা কাম পূৰণ কৰিবৰ কাৰণে অসমৰ ৰাইজে তেওঁক বিচাৰি আছে পুনৰ্জন্মৰ কাৰণে আৰু বহু কথা এনেকুৱা ওলাইছে যে জুবিন গাৰ্গৰ 2026-ত জন্ম হ'ব এপ্ৰিল মাহত আৰু সেয়া বিদেশত কিন্তু নহয় আজি এই জুবিন গাৰ্গৰ জন্ম হ'ল এইখন অসমতে এইখন অসমৰ হাৱা পানী খাই এইখন অসমৰ মাটিত ধূলি মাটি লৈ খেলি ডাঙৰ হোৱা ব্যক্তি হৈছে জুবিন গাৰ্গ য'ত তেখেতৰ সৃষ্টিৰাজিয়ে আজিও নাচি আছে আজিও গাই আছে মানুহৰ মনে প্ৰাণে হৃদয়ে হৃদয়ে সোমাই আছে জুবিন গাৰ্গৰ এই সৃষ্টিৰাজি এতিয়া আপোনালোকক সেই জন্মৰ কাহিনী কৈছো যিটো কাহিনী শুনিলে আপোনালোকৰ মনটো ভাল লাগি যাব কাৰণ জুবিন গাৰ্গ যে আমাৰ মাজত আহিল জুবিন গাৰ্গ যে আমাৰ মাজত জন্ম হ'ল হয় পুনৰ্জন্ম পালে এই কথাটো আপোনালোকে জানিলে অতিকে সুখী হ'ব কাৰণ চাওক এতিয়া ৰাসৰ সময় এই ৰাসৰ সময়ত মানুহে ৰাস চাইছে আৰু ৰাস চোৱাৰ পিছতেই জুবিন গাৰ্গলৈ মনত পৰিছে কাৰণ ৰাসৰ প্ৰতিটো মুহূৰ্তত প্ৰতিটো গীতত জুবিনৰ সেই মায়াবিনী গীত ভাহি আহে জুবিনৰ গীতবোৰ ভাহি আহে কিয়নো মানুহে জুবিন গাৰ্গক মনে প্ৰাণে বিচাৰিছে হয়তো মানুহে আশা কৰিছে যে জুবিন গাৰ্গক যদি আজি আমি কাষত পোৱা হয় জুবিন গাৰ্গৰ যদি আজি পুনৰ জন্ম হোৱা হয় পুনৰ জন্ম হৈছে কেনেকৈ হৈছে এই গামোচাখনলৈ লক্ষ্য কৰক এয়া মায়াবিনী গীতৰ গামোচাত খোদিত কৰিছে এগৰাকী শিপিনীয়ে এই মৃত্যুস্থলীৰ পৰা এই ৰাসৰ সময়ত এয়াও জুবিন গাৰ্গৰে এটা সৃষ্টি জুবিন গাৰ্গৰ সৃষ্টি হৈছে নতুন প্ৰজন্মৰ কাৰণে সাহস উৎসাহ আৰু বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত জুবিন গাৰ্গৰ জন্ম হৈছে জুবিন গাৰ্গৰ কেনেকৈ জন্ম হৈছে মই আপোনালোকক কৈছো চাওক জুবিন গাৰ্গ আমাৰ অসমতে জন্ম হৈছে এই গামোচাখনলৈ লক্ষ্য কৰক এয়া এগৰাকী শিল্পীৰ হাতত জন্ম হৈছে এই গামোচাৰ ৰূপত এই গামোচাত তেখেতৰ ছবি খোদিত কৰিছে শিপিনী গৰাকীয়ে এগৰাকী শিল্পী বুলি ক'ব পাৰি গতিকে জুবিন গাৰ্গৰ জন্ম হৈছে প্ৰতিটো কোণে কোণে প্ৰতিটো স্থানে স্থানে অসমৰ কোহে কোহে অসমৰ প্ৰান্তে প্ৰান্তে এয়াও যি দেখি আছে এয়াও জুবিন গাৰ্গৰে জন্ম হয় জুবিন গাৰ্গে বিভিন্ন আকাৰে জন্ম লৈছে বিভিন্ন প্ৰকৃতিৰে জন্ম লৈছে এয়া গামোচাত তেখেতৰ গীত সন্নিৱিষ্ট কৰি তেওঁৰ জন্ম হৈছে জুবিন গাৰ্গৰ যি প্ৰতিভা সেই প্ৰতিভাক লৈ মানুহে আচলতে বিভিন্ন স্থানত বিভিন্ন প্ৰকাৰে নিজৰ শৈলীৰে জুবিন গাৰ্গক জন্ম দি আছে ঠিক যেনেকৈ ৰাসত ঠিক তেনেকৈ তাঁতৰ শালত ইত্যাদি কৰি এনেকৈ জুবিন গাৰ্গৰ ন ৰূপ জন্ম হৈ আছে গতিকে ক'ব বিচাৰো জুবিন গাৰ্গে পুনৰ জন্ম পালে